sweet and coordination takes a lot of time. The whole world is going through a very kulitiyo bihutiya nilanay gamusat phul majani basirane nay kulitiyo bihutiya nilanay gamusat phul majani basirane nay তাতৰ খালত বহি কালৈ নুচাই চকু ঘানে পতি বাটলৈ যায় মনৰ মানুহ চাগে আহি পোৱা নাই মনৰ মানুহ চাগে আহি পোৱা নাই কুলিতিও বিহুতি আনিলানে নাই গামোচা ফুল মাজনী বাচিলানে নাই गलती के लिए माफी कीजिए हाय क्या बात so nice wow पागल हो जा रहे हो obviously एक वो मनोर गलती हुई थी क्योंकि मैंने लिखा था उसको जस्ट मनोर हाँ वो मैंने अभी सेकंड टाइम में क्रिएट किया फर्स्ट टाइम में मनोर बोल दिया था मैंने तो कल मनोर साउंड আছে মই পাইছো মানুহ কৈছে পাইছে এটা আছে আহিছে কেনেকুৱা ঠিকে আছা ঠিকে আছো দাই চাই পকাই বহি আছো আৰু ভালেই দেই নে লুকটো ভাল লাগিছে এই চাই পকাই এইটো গৰিমা ফোন গৰিমা ইমান মেছেজ আহিছে তাই নহয় আৱাজ কৰিছে টিং 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 কৰি পেলাই লগে লগে এতিয়া গৈছে গ'ল সো তুমি দাই চুলিত পকাই ভালেই দেখিছে কিন্তু প্ৰগ্ৰামটো ভাল লাগিছে চাই আছো অলপ আজি 1 ঘণ্টামান চালো তোমাৰ প্ৰগ্ৰাম তালা এই ইন্টাৰনেট প্ৰথম কৰিছো যে এইবোৰ টিপিব নাজানো যে গুটিবোৰ টিপো মানে তোমাক গুচি যায় আৰু হেৰি এনে গান কেইটামান গাওঁ সবকে লগ ধৰো বুলি ভাবিছিলো গৈ কমিটি হৈ গ'লো বে লাষ্টৰ অৰ্গেনাইজাৰ মানে এই কোন আহিছে কোন গান গোৱা হোৱা নাই আজি এই ঠাণ্ডা গোটেইখন তথাপিও মানুহৰ বোলো সন্ধিয়াটো এনে জগ ভালকে বুলি এটা আমাৰ ঘৰিয়া কৰিছে মানুহ হয় দিয়া তুমি তাকে মই সোনকালে নাইকিয়া গৰিমাক কৈছো তুমি সোমালা মানে গোটেই চবো সোমালো ঘৰত আকৌ নহয় জানো হয় দিয়া নাই হ'ব অকমান মানুহে ধৈৰ্য ধৰিব লাগিব নহয় জানো তোমাৰ সময় লাগিব পাৰে সেইটোৱে তাকে ধৈৰ্য ধৰিবলৈ উপায়টো নাই আৰু একো উপায় নাই এতিয়া তুমি গান চান গাই আছা নে নাই এইকেইদিন গোৱা নাই কিবা বনাইহে আছো মই কেইটামান গান ইয়াৰ পৰা গৈ পেলাই আৰম্ভ কৰিব লাগিব গীটাৰ চিটাৰ আছে লগতে আছে গীটাৰ আছে আৰু বহুত পুৰণা হাৰমনিয়াম এখন আছে হয় নেকি 80 বছৰমান পুৰণা আচ্ছা এই আইতাৰ যুগৰ হাৰমনিয়াম মই তাকে বোলে ভাবিছিলো তুমি নাগালেও আজি বোলে এবাৰ এনে বিহুটো আমাৰ বিহু নিচিনাই হৈছে এনেই আৰু চব গোট খাইছো তুমি আহিলে ভাল লাগিল ক'লে বোলো লগোৱা তাকে তাইক কলো মই ভাল লাগিলে মই তোমাক আহিবতো উপায় নাই মানে খবৰবোৰ পাই আছো গৰিমা বা এই তাজেমলত খবৰ লৈ আছো তাকে এইটো ওলাই যাব ভয় লাগে জানে মই দৰ্জাখনৰ বাহিৰতো ওলোৱা নাই মানে এনেকুৱা অৱস্থা পৰিস্থিতি এনেকুৱা হৈ গ'ল নহয় আৰু মই যেনিবা মোৰ নহয় মই গাত লগাই লৈ গলো দিলো তোমাক তেনেকুৱা কথাবোৰ তেনেকুৱা যে চ' ৰিস্ক লোৱা নাই ইনফেক্ট সীমা বা ইয়াতে থাকে সীমা বিশ্বাস সীমা বা মোৰ চিৰিটো বা নামিলেই কিন্তু আমি খিৰিকিৰি কথা পাতিছো ইটো সিটো ঘৰলৈ যোৱা নাই তাৰমানে সেয়াই আৰু মানে ভয় লাগে যে লিফ্টে দি উঠি আহোঁতে গাত লাগি গ'ল কিবা হ'ল এনে ভাল লাগিল তোমাক দেখি খুব ভাল লাগিল মই ভিডিঅ' কল এটা কৰিম দিয়া তুমি যেতিয়া ভালে আছা এনে এদিন কথা পাতিম তুমি ৰাইজক এবাৰ মৰম এটা দি দিয়া চব গোটেই অসমীয়া ৰাইজক মৰম দিছো আৰু ময়ো অলপ শাৰীৰিক অসুস্থতাৰ কাৰণে ইয়াত আহিবলগীয়া হ'ল মুম্বাইত আৰু আহিবলৈ আকৌ লকডাউনত ফচি গলো এতিয়া লকডাউন খুলিলে যাম আৰু অসমলৈ নতুন কাম হাতত দিছো দুটামান সকলোৰে আশীৰ্বাদ বিচাৰিছো আৰু সকলোকে মৰম বহুত মৰম পঠাইছো বিহু মৰম
সকলোৰে ভাল হওক আৰু আগৰ নিচিনা হওক অসমখন, সেইটো বিচাৰোঁ। ঠিক আছে, তুমি ভালে থাকা। নিশ্চয় ভালে থাকা, খুব ভাল লাগিল। গৰিমা মুখখন দেখাবি নেকি, আছ নেকি? গৰিমা হৈ ফালে আছে। তাই আকৌ গালি দিব মোক কিয় মাতি আনি লাইভ ভিডিঅ'ত বুলি। ঠিক আছে দে, পিছত ভিডিঅ' কল কৰিম দে। হা, খুব ভাল পালো। আৰু হা তাকে প্ৰতিদিনে গাই দিওঁ নেকি? প্ৰতিদিনে 2 লাইন গাই দিওঁ। প্ৰতিদিনে আৰু মোৰ কিবা এটা মনত পৰিছে মোৰ মনত পৰিছে, মই কৈ আছো দেই। কি আছিলে? মোৰো মনত নাই। বহুত হাই আছে মনে মানে মনত নাই দেই, বহুত পুৰণা গান। মোৰো মনত নাই। এই ৰাজগায়কত আমাৰ জোনালী ষ্টুডিঅ' হয় দিয়া। প্ৰতিদিনে এটা গাই দিয়া অকমান মানুহ ভাল পাব ন। নে গৰিমাক বেলেগ কৈছিলি নেকি? এইটো লাগি ধৰিল দেই ইণ্টাৰনেটটো। লাগি ধৰিল নেকি? মোৰতো চলি আছে। ৰাইজ দেখা পাইছে নে আপোনালোকে? মই আহিবনে, মুখখন দেখুৱাবনে? কোন হয়? অথনিৰ পৰা ৰৈ ৰতি কেনে ৰৈ আছ নেকি? ৰতি মইনা মতি পেপা মাটি পৰা একৰেনো টোপনি ক্ষতি হয় নে নহয় নাচনী, হয় নে নহয় নাচনী? কি খবৰ নাচনী? খবৰ ভালেই। আপোনালোকৰ জুবিন দাক দেখি বৰ সুখ পালো। এয়া আজি 4 বছৰ হ'ল বিহু চিহু দেখা নাই আৰু। 4 বছৰ হ'ল নেকি? 4 বছৰ হ'ল, 5 বছৰ হ'ব আৰু। গুৱাহাটীত এবছৰ থাকিলো। মোৰো 5 বছৰ হ'ল বিহুত নোগোৱা। তাৰমানে একে সময়তে দুটাই বিহু মিছ কৰিছো। ওলাই আহিছো একে সময়তে। বাকী বৌ আইতা পোৱালি দুটা ভাল? আইতা পোৱালি চব ঠিকে আছে। আইতা গুৱাহাটীত আছে, আমি ইয়াত আছো। এই ঢিং এক্সপ্ৰেছ বুলি ৰাইজে চবে মৰম দি দে, চবকে এবাৰ বিহুৰ শুভেচ্ছা মৰম দি দে। বিহু সকলোকে শুভেচ্ছা থাকিল। দেখিছো ছচিয়েল মিডিয়াত ঘৰত পিঠা খাব পৰা নাই, মনটো দুখ। পাপন দা খাই আছে, মোৰ লোভ লাগি গৈছে। আকৌ এটা লগাই দিছো ৰ। ঘৰতো মানে ঘৰতে বনাইছে আৰু এতিয়া ৰাইজে সকলো একেলগে বিহুটো পাতিব লাগিবই আৰু। এবাৰ ঘৰত বিহু। ভালে আছ ন? ভালে থাকিলে হ'ল। কোনো ওলাই নগলে হ'ল ক'তো। বাকীটো আৰু কোনোবা এটাই কৈছে বিৰাট কোহলীক লগ। আমাৰ অসমীয়া ৰাইজে পাৰে কিন্তু দেই। পাৰে আমাৰ অসমীয়া ৰাইজে। ৰব মই এখন লৈ লওঁ। মই তোক পিন্ধাই দিওঁ ৰ, তই এনেকে পিন্ধা নিচিনা কৰিবি দেই। লৈ লৈছো। এইখন গামোচা পিন্ধালো তোমাক দিয়া বিহু বুলি। এইখনে আমাৰ স্বাভিমান আৰু। এয়া মৰম চেনেহ চব। মই তোৰ আগতে বিহু এটা গাবি নেকি? কিবা এটা লাইন এটা গাচোন। মই কি বিহু গাম? লাইন বিহু অসমীয়া মানুহ চবেই গায়। বিহু এটা আপোনাৰ আৰু বিহু এটাকে গাওঁ। কিন্তু আপোনাৰতো এটা ফেমাছে, মোৰ ঘৰ ইপাত তোৰ ঘৰ সিপাত মাজতে বুৱতী নৈ। এতিয়াতো সোমাই গৈছে আৰু। এটা গান এটা আছে। মানুহ কাটি গৈছে নেকি? হেল্ল' শুনা পাইছ? মাতটো শুনি আছে নে পাপন দা? মাতটো শুনি আছে? মই শুনি আছো। হেৰি মোৰ ঘৰ ইপাত তোৰ ঘৰ সিপাত মাজতে বুৱতী নৈ। এইটো মানে মাজতে ইণ্টাৰনেটটো হৈ গৈছে আৰু এতিয়া। মাজতে ইণ্টাৰনেট। ধন চেং ধনৰ মালা
ফুল চাং ফুলৰ মালা ধন চাম ঢোলৰ মালা ফুল চাম ফুলৰ মালা ৰৈ যা চাং বিহুৰ তলি মাজৰে যায় অলৰাইট এইখিনি আৰু বাকীখিনি আকৌ গা ধন চেং ধনৰ মলা মালা ফুল চাং ফুলৰ মালা